গুড ইভিনিং। আজি এঠাইত আহিছোঁ এটা আপুৰুগীয়া বস্তু বিচাৰি। এঠাইত আহিছোঁ, আবেলি টাইমত অলপ ওলাই অহা হ'ল আৰু এটা মানে আপুৰুগীয়া বস্তু বুলিয়ে ক'ব লাগিব। বিশেষকৈতো সেই বস্তুটো পাবলৈতো নাই। এঘৰ মানুহত আহিছোঁ আজি। এই বস্তুটো হৈছে এই ৰাম তুলসী। দেখাইছোঁ আপোনালোকক। আৰু ইয়াৰ বহুত গুণাগুণ আছে ৰাম তুলসীৰ। এই ৰাম তুলসী গুণখিনি কৈছোঁ বাৰু মই। 1 মিনিট। যিহেতু আমৰ বতৰ, সেয়ে আম থকা সকলোৰে ঘৰত আমৰ তলবিলাক আমেৰে ভৰি থাকে। আমাৰ ঘৰতো আছে, আমাৰ ঘৰত ইমান নহয়, দুই এটা কম। ভালকৈ চাই নগ'লে কেতিয়া মূৰত আম পৰে তাৰো ঠিকনা নাই। এই জাষ্ট পৰিছিল এটা। এয়া ৰাম তুলসী পুলি দুটা পালোঁ। এই দুটা ধুনীয়াকৈ এতিয়া তলত অলপ মাটি চাটি লগাই ভালকৈ ঘৰলৈ বুলি লৈ যাব লাগিব। এইটো আপোনালোকে চিনি পায়, বহুতে চিনি পায় এইটো, কিন্তু তাৰ ভিতৰত 2-এজন থাকেতো, সেয়ে বুলিয়ে দেখাই দিছোঁ ৰাম তুলসী। ইয়াৰ উঘালোতে অলপ এয়া ছিগি গ'ল। নাই, একো নাই। ইয়াক যদি মাটি অলপ দি লৈ যোৱা হয়, ধুনীয়াকৈ পলিথিনত ভৰাই পানি ইয়াক ধুনীয়াকৈ ৰুই দিব লাগিব। আৰু এইটো এবাৰ ৰুম, আৰু এইটো প্ৰতিশ্ৰুতিৰে ৰুম যাতে ইয়াক ঘৰৰ পৰা কেতিয়াও যাতে ই বিলুপ্ত নহয়। ইয়াক সযতনে ৰাখিম, প্ৰতিপালন কৰিম, আৰু কেতিয়াও এই সঁচটো আমাৰ ঘৰৰ পৰা আঁতৰিব নিদিওঁ। গুণখিনি মানে এনেকুৱা ধৰণৰ, যিটো RMC হেৰি থাকে, শ্ৰী তুলসী থাকে, ইয়াৰ পৰাই বনাই বুলি জানো। আৰু বহুতো গুণ আছে। গুণখিনি মই অলপ পিছত কৈছোঁ বাৰু। এইটো ৰুই ল'ব লাগিব ঘৰত গৈ পাই। ঠিক আছে, এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। এয়া বাকী তুলসীৰ নিচিনাকৈ এয়া ফুল ফুলি গুটি লাগিছিল, সৰি গ'ল শুকাই পানি। ঠিক আছে, ঘৰলৈ বুলি গৈ আছোঁ। আৰু ইয়াৰ গুণাগুণৰ কথা অলপমান হ'লেও যোনখিনি জানো আৰু সেইখিনি কথা আপোনালোকক কৈ দিম। পুলি লৈ ঘৰলৈ বুলি ৰাওনা হৈ আছোঁ। এইটো পুলিটো ধুনীয়াকৈ ইয়াত লগাই ল'ব লাগিব। বাকীখিনি ঘৰত গৈ কৈ আছোঁ। মৰহি যোৱাৰ আগতে ইয়াক ৰুই ল'ব লাগিব। চেনিটাইজাৰ অকণমান মাৰি লৈছোঁ। পুলিটো লৈ ঘৰ আহি পালোহি। প্ৰথমে পানী অলপ গোটাই ল'ব লাগিব পুলিটো গুৰিত দিবলৈ। এটা টিঙত এবাল্টি পানী সাজু কৰি থৈছোঁ। গছপুলিটো ৰুই মেলি অলপ ওলাই আহিলোঁ মানে বৰদেউতাৰ ঘৰলৈ বুলি ওলাই আহিলোঁ। তাত কিয়নো কাম অলপ আছে বোলে। জানো কি কামত সহায় কৰিব লাগে, বৰদেউতাইহে জানে আৰু। সেইবাবে অলপ ওলাই মেলি আহিলোঁ। বৰদেউতাৰ এখন বাগান আছে, সেই বাগানলৈ বুলি ওলাই আহিছোঁ বৰদেউতাক বিচাৰি পানি। এইটো বৰদেউতাহঁতৰ বাৰীলৈ যোৱা, বাগানলৈ যোৱা ৰাস্তা। ওচৰতে এটা ৰেল ষ্টেচন আছে, আমাৰ মাউতগাঁও ৰেলৱে ষ্টেচন। ষ্টেচনৰ কিনাৰতে তেওঁলোকৰ এই বাগানখন আছে। এইবিলাক আগতে কোৱাৰ্টাৰ আছিল। এই কোৱাৰ্টাৰবিলাক মানুহ থাকোঁতে আমিতো বহুত সৰু হৈ আছিলোঁ। সেইবাবে এতিয়া মানুহ দুনুহ নাই কোৱাৰ্টাৰবিলাকত। বাগান আছে যেতিয়া, যিহেতু মানুহবিলাকে ইয়াতেই ভঙা যদিও মানে ইয়াতে
জিৰণিৰ বাবে পাত ছিঙা মানুহবিলাকে ইয়াতে জিৰণি লয়। এইবিলাক ঘৰতে জিৰণি লয়। এইখিনি পাত থৈছে বৰদেউতাহঁতৰ ঘৰৰ পাত ছিঙি পানি। এইবোৰ ভাঙি গ'ল। এখন বৰদেউতাহঁতৰ চাহ বাগান। বাগানলৈ বুলি ওলাই আহিলোঁ। বৰদেউতাক বোলে অলপ পাত উলিয়াই দিয়াত সহায় কৰি দিব লাগে, যিহেতু গাড়ী আহিবৰ সময় হৈছে। এখন বৰদেউতাহঁতৰ বাগান। বৰদেউতা নহালৈকে এই পাত থোৱা ঘৰটোতে অলপ দেৰি বহি লওঁ, যিহেতু তেওঁৰ বাবে অলপ অপেক্ষা কৰিব লাগিব। মানে কি হয়, যোনটো তুলসী পুলি ৰুইছিলোঁ সেই তুলসী পুলিটোৰ বহুত মহত্ব আছে। হিন্দু সমাজত তুলসীক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। সেয়ে ঘৰৰ চোতালত স্থাপন কৰি তুলসীক পূজা কৰা হয়। ইয়াৰ এটা বৈজ্ঞানিক নাম আছে, মানে যিহেতু এই ৰাম তুলসীজোপাৰ তুলসীৰ বহুতো প্ৰকাৰো আছে। তাৰে ভিতৰত অন্যতম হ'ল এটা ৰাম তুলসী। তুলসীক পূজা পাতল আৰু বিবাহ অনুষ্ঠানতো অধিক গুৰুত্ব দিয়া হয় আৰু বিভিন্ন কামত দৰকাৰ হয়। আপোনালোকে জানেই, বাকী মানে বেলেগ তুলসীৰ তুলনাত ৰাম তুলসীৰ যথেষ্ট অৱদান আছে। এই তুলসী ঘৰত আশে পাশে থাকিলে এটা ধুনীয়া সুগন্ধ ওলায় বুলি কয়। এনেও তুলসী আৰু নিমেটো হেৰি কৰেই, বায়ু শুদ্ধ কৰেই আৰু পৰিৱেশ শান্ত কৰে। মানে যোনখিনি জানো মই সেইখিনি কৈছোঁ। মানে কিতাপে পত্ৰই পঢ়িবলৈও পাইছোঁ, সৰুৰ পৰা ককা আইতাৰ মুখত এইখিনি কথা শুনিছোঁ। তুলসী পাতক যদি সদায় সেৱন কৰা হয়, শৰীৰৰ ইমিউনিটি শক্তি বৃদ্ধি হয় বুলি কয়। কাহ হ'লে তুলসী, মানে বিশেষকৈ এই তুলসীক কাহ হ'লে ইয়াৰ পাত যদি খুন্দি খোৱা যায় সকাহ পাব পাৰি। শৰীৰৰ কোনো অংশত যদিহে বিষ কোষ হয়, ইয়াৰ পাত খুন্দি কাপোৰে বান্ধি লৈ যদি ইয়াক বিষ হোৱা অংশত কাপোৰে বান্ধি যদি হেৰি কৰা হয়, বান্ধি থৈ দিয়া হয় তাক, তেতিয়া ভাল পায় বুলি বিশেষজ্ঞসকলে কয়। আৰু মানে যোনখিনি জানো সেইখিনি কৈছোঁ, আৰু বাকী পূজা পাতল কৰা কথাখিনিতো জানেই, আৰু সেইখিনি কথা নক'লেও হ'ব চাগে আপোনালোকক। এইখিনি আৰু অধিক তথ্য যদি জানিব বিচাৰে ৰাম তুলসী, মানে গুগলত চাৰ্চ কৰি মানে আপোনালোকে চাব বিচাৰে। কিন্তু যদি পাৰে এই তুলসী গছজোপা ক'ৰবাৰ পৰা আনি আপোনালোকে ৰুব, কিয়নো এই গছজোপা মানে প্ৰায় বিলুপ্ত হ'ব ধৰিছে। ঠিক আছে, এইখিনিয়ে কথা। এই বৰদেউতা আহিছে, মই তেওঁক অলপ সহায় কৰি দিব লাগিব। পিছলৈ ভাল ভাল ভিডিঅ' দি থাকিম, আপোনালোকে চাই গৈ থাকিব। ধন্যবাদ।